নমস্কাৰ, মই হিমাক্ষী। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ মোৰ এই ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব। দেখাত লাগিছে চাগে মই আজি মেখেলা চাদৰ পিন্ধি লৈছোঁ, কিন্তু মই নাচিব লোৱা নাই অলপ বেলেগ ধৰণৰ হ'ব হয়, কিন্তু মই আজি মন গ'ল যে মই আজি মেখেলা চাদৰ পিন্ধিয়ে ভিডিঅ' এটা বনাওঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা যে মই এইকেইদিন কোনো ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব নোৱাৰিম, কাৰণ মোৰ পৰীক্ষা আহি পাইছে 5 অক্টোবৰৰ পৰা। সেয়ে ভাবিলোঁ আজি সৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে কি হ'ল, মোৰ মানে খুব এটি ভাল লগা গীত মাজুলী গীতটি কণ্ঠদান কৰিছে আমাৰ নীলোৎপল দাই। মই ভাবিছোঁ গীতটো আপোনালোকৰ আগত গাই শুনাওঁ। এনেই মানে মন গ'ল আজি এনেই গীত এটি গাবৰ কাৰণে। ভাবিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আপোনালোকে ক'ব কেনেকুৱা হৈছে, বেয়া হ'লেও ক'ব কেনেকুৱা হৈছে, কিন্তু মই কোনো ধৰণৰ ছিংগাৰ নহয় সেইকাৰণে মানে কৈ দিলোঁ আগতে। ভুল যদি হয় তেতিয়াহ'লে ক্ষমা কৰিব। তেতিয়াহ'লে গীতটি আৰম্ভ কৰোঁ। ছাইডত ট্ৰেকটো বজাই লওঁ, তেতিয়া গাবলৈ সুবিধা হয়, কাৰণ সুৰটো ইমান ভাল নহয় ন মোৰ। যেথরে জুৰুলা হাওনে খহুৱা বুকুতে বংগীত হয় আয়ৈ দেহি অপুনৰ লাগি বিচকুতে কিনে সতিয়ালে জিকিকি বাৰিষাৰে গধূলি থাকিবিনে বেলি নদীখনি মনে ভাওনাৰে আখৰা নকৰিবা সেমেকা বিলাপৰে চকুলো গীতটি তেতিয়াহ'লে আপোনালোকে শুনিলে, যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি বেয়াও পালে তেতিয়াহ'লেও লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক কোনোবা যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।